সাবস্ক্ৰাইব কৰক আখল দ্য আছামিজ কিটচেন চেনেলটো বেল আইকনটো প্ৰেছ কৰক লেটেষ্ট ভিডিঅ'ৰ নটিফিকেশ্যন পোনপ্ৰথমে পাবলৈ হেল্ল' এভৰিৱান মোৰ আখললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই আজিৰ ৰেচিপি ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ আজি আপোনালোকৰ ওচৰলৈ লিচি জুচৰ এটা ৰেচিপি লৈ আহিছোঁ আৰু এই জুচবিধ খাবলৈ বজাৰত পোৱা লিচি জুচতকৈ বহুত গুণে সোৱাদ লগা হয় গতিকে এতিয়া ৰেচিপিটোলৈ আগবাঢ়ো বলকচোন এয়া মই কেইটামান পকা লিচু লৈ লৈছোঁ আৰু এইখিনি 2 গিলাচ জুচৰ কাৰণে লৈছোঁ এতিয়া লিচুখিনিৰ বাকলি গুচাই ল'ব লাগিব এয়া প্ৰথমটো লিচুৰ বাকলি গুচাই লৈছোঁ আৰু ছুৰী এখনেৰে মঙহখিনি এইদৰে কাটি এৰুৱাই লৈছোঁ গুটিটোৰ পৰা মঙহখিনি আঁতৰাই ল'ব লাগিব এয়া বাকি থকা লিচুখিনিৰো বাকলি গুচাই গুটিটোৰ পৰা মঙহখিনি এৰুৱাই ল'ম ডিছ এখনত বনাবলৈ একেবাৰে সহজ এই জুচবিধ কিন্তু খাবলৈও বহুত সোৱাদ লগা হয় এয়া মঙহখিনি এৰুৱাই লৈছোঁ ছুৰীখনেৰে কাটি দিলে সোনকালে মঙহখিনি এৰাই এয়া গোটেইখিনি লিচুৰ মঙহ এৰুৱাই ল'লোঁ ডিছ এখনত আৰু লিচুৰ লগত লৈছোঁ এয়া পদিনাৰ অকণমান সৰহকৈ পাত থকা আগ এটা আগ ল'লোঁ পদিনাৰ এতিয়া জুচ বনোৱা মিক্সিৰ জাৰ এটা লৈ লৈছোঁ আৰু লিচুৰ মঙহখিনি আৰু পদিনাৰ আগটো মিক্সিত দি দিম পদিনাৰ আগ যদি বেছিকৈ পদিনাৰ গোন্ধটো লাগে সৰহকৈও দিব পাৰে কিন্তু এটা আগ দিলে যথেষ্ট হয় অকণমান ডাঙৰ চাই আগ এটা এতিয়া চেনি দিছোঁ 3 চামুচ যিহেতু লিচুটো অকণমান টেঙা মিঠা থাকে সেইকাৰণে অকণমান চেনি দিলোঁ আৰু লগত দিছোঁ এয়া জোখমতে অকণমান পানী আৰু এয়া বৰফৰ টুকুৰা 2টা দি দিছোঁ এতিয়া এইখিনি ব্লেন্ড কৰি ল'ম ভালকৈ আৰু এয়া লিচুখিনি ব্লেন্ড কৰি লোৱা হৈ গ'ল এয়া চাওকচোন কিমান সুন্দৰকৈ ব্লেন্ড হৈ গ'ল এতিয়া এইখিনি মগ এটা আৰু চাকনি এখন লৈছোঁ এতিয়া জুচখিনি চাকি ল'ব লাগিব যিহেতু ইয়াত সীতাখিনি আছে লিচুৰ মঙহৰ ইয়াত লিচুৰ সীতাখিনি খায়ো দিব পৰা যায় কিন্তু কিছুমানে সীতাখিনি খাই ভাল নাপাবও পাৰে সেইকাৰণে এই ধৰণেৰে চাকি ল'ব পাৰে মই এই ধৰণেৰে চাকি দিছোঁ এয়া সীতাখিনি লাষ্টত ওলাই গৈছেগে এই সীতাখিনি এতিয়া পেলাই দিম যিহেতু মিহি হৈ যায় গতিকে নচকাকেও খাব পাৰি এয়া মই সীতাখিনি পেলাই দিলোঁ এতিয়া বাকি থকা জুচখিনিও মই চাকি ল'ম যিহেতু এতিয়া লিচুৰ বতৰ গতিকে লিচু আনি ঘৰতে এই ধৰণেৰে গৰমত সামাৰ ড্ৰিংক হিচাপে লিচুৰ জুচ বনাই খাব পাৰিব আৰু টেষ্টটো সঁচাকৈ ভাল লগা হয় এয়া চামুচ এখনেৰে লৰাই চাকি আছোঁ যিহেতু সীতাখিনি আছে ফটককৈ পাৰ নহয় এয়া চাকি হৈ গ'ল লাষ্টত সীতাখিনি ওলাই গ'লগৈ আৰু এয়া জুচখিনি অকণমান ডাঠ হৈ থকা যেন লাগিছে সেইকাৰণে মই এতিয়া ফ্ৰিজৰ পানী অলপ দি দিছোঁ যদি ডাঠ হৈ থকা যেন পাই অকণমান পানী মিক্স কৰি দিব পাৰে যিহেতু ব্লেন্ড কৰোঁতে বেছিকৈ পানী দিয়া নাই আৰু ভালকৈ মিলাই দিছোঁ চামুচ এখনেৰে ঘুটি পেলাই এয়া আৰু এতিয়া ডিছ এখনত গ্লাছত লিচুৰ জুচখিনি বাকি দিছোঁ এয়া কিমান সুন্দৰ হৈছে চাওকচোন দেখিবলৈ লিচুৰ জুচখিনি গৰমত খাবলৈ সঁচাকৈ ভাল লগা হ'ব আৰু এয়া পদিনাৰ আগ 2টা গ্লাছত দি সজাই দিছোঁ আৰু শেষত বৰফৰ টুকুৰা 2টা গ্লাছত দি দিছোঁ আৰু এয়া আমাৰ লিচি জুচ ৰেডি হৈ গ'ল খাবলৈ আৰু আপোনালোকেও সামাৰত এই লিচি জুচবিধ ঘৰতে বনাই খাই পেলাই চাবচোন আৰু খাই পেলাই কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব গতিকে আজিৰ ৰেচিপিটো ইমানেই আছিলে যদি চাই ভাল পালে তেলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আপুনি যদি চেনেলটো নতুন তেলে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে আহিব লগা নতুন ৰেচিপিৰ ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ সোনকালে পায় আকৌ এটা নতুন ৰেচিপি লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় ধন্যবাদ